নমস্কাৰ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নৰসিংহ আৰু ভেদাইলতাৰ পকৰি। নৰসিংহ আৰু ভেদাইলতা পাতখিনি ভালদৰে ধুই লৈছোঁ। লগতে এক মুঠি চাউল আৰু এক মুঠি মচুৰ দাইল আগতে ভিজাই থৈছিলোঁ, সেইখিনিও দি লগতে পিচিম। আদা নহৰু কেইটুকুৰামান দিছোঁ আৰু জলকীয়া দুটা দিছোঁ। এতিয়া অলপ অলপকৈ পিচি ল'ম। পেষ্টখিনি কৰি ল'লোঁ। এতিয়া অলপমান নিমখ আৰু হালধি আৰু অকণমান জিৰা গুড়ি দিলোঁ আৰু অকণমান চ'দাও দি দিছোঁ আৰু দুটা পিঁয়াজ মিহি মিহিকৈ কাটি দিছোঁ। এতিয়া পকৰিকেইটা ভাজি লওঁ। টাৱাখন ভালদৰে গৰম কৰি তেলখিনিও গৰম হ'বলৈ দিলোঁ। এতিয়া চামুচেৰে ভালদৰে এনেকৈ সৰু সৰুকৈ অলপ অলপকৈ দিলোঁ। এটা ছাইড সিজিব দিয়াৰ পিছত আনটো ছাইড সিজিব দিলোঁ। হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।